दिनै आङो फैलायबाय मालि बिथायाव आरो दा मालि बिथायाव बेबायदिनो प्राइमारि हिसाबैहाय मिटिं जागासिनो दङ दा नै 18 नम्बर मानास सेरफांनि जिथुनाखि EM धनन्जय बसुमतारिया गावनि बेसेन गोसा बिबुंथिखौ होगासिनो दङ नै नायलांनो हागोन 15 ओमफ्राय 16 बे 16 आव सोर बांसिन होनो हायो बिनोसो जोङो जुजिनांगौ सोरखौबा फेजेननो नंला आंथ' बुंगोन आजिथ' মই কৈ থৈ যাম না লগত আমার সেকেন্ড পজিশন আহিব কোন এটা কবই নোৱাৰো আমি কোনে আহিব আমি সেকেন্ড কোন আহে না আহে তার কথাই নাই जोंनि सेकेन्डआव सोर फैगोन थांगोन जोंहा बेजों खोथा गैया जोंनिया बे माबायाव चिरां जिल्लायाव मोनसे गावबागाव जिल्लायाव मोनसे अफार होदों আমার बिजनी जिल्ला 3টা কনস্টিটিউয়েন্সি আছে বিটিসি কনস্টিটিউয়েন্সি এটা হল থরিবাড়ি সুবাইজার আর মানাস এই 3টা কনস্টিটিউয়েন্সি ডিস্ট্রিক্টে এটা অ্যানাউন্স করেছে কি 3টা কনস্টিটিউয়েন্সির ভিতৰত কোন সমষ্টিত ম্যাক্সিমাম ভোট দি জিকাব পাৰে তাক 1 লাখ টাকা পুরস্কার দিয়া বলে তাকে ঘোষণা কৰিছে অলৰেডি 1 লাখ টাকা পাব আপোনালোকে কৰি ল'ব পাৰে ডিস্ট্রিক্টে কৰি ল'ব পাৰে হ্যাঁ এই 4খন কনস্টিটিউয়েন্সিত কোনটো কনস্টিটিউয়েন্সিয়ে বেছি ভোট দিব পাৰে তাক 1 লাখ টাকা দিয়া দিয়ে কি ডাঙৰ কথা খানা খাব অলপ হয় না দা দিননি দিনাवहाय আজি দিনটোত আমাৰ অসমৰ কৰ্মযোগী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিফ মিনিষ্টাৰে কি কৈছে জানেনে মোৰ হাতত ৰেশন কাৰ্ড নাই কোনো পুৰুষৰ হাতত ৰেশন কাৰ্ড নাই মহিলাৰ হাতত ৰেশন কাৰ্ড আছে আৰু তেখেতে কৈছে কি যাৰ হাতত ৰেশন কাৰ্ড আছে তেখেতক অৰুণোদয় দিয়া হ'ব অলৰেডি ঘোষণা কৰিছে আজি কিন্তু যদি আপোনালোকে কয় আজি বিজেপি লগত এজিপি লগত এপিপি থাকিনো কি হ'ব আমাক অৰুণোদয় দিয়াই নাই তেনেকা ভাবি পেলাই যদি আজি আপোনালোকে বেলেগ দলত যদি যায় এটা ভাবি লওক আপোনালোকে জিঅ'ত জাপ দিলে বুজিছে একো নাপাব এই খং কৰি যে আপুনি খং কৰি যে বেলেগত জাপ মাৰি গুচি গ'ল সেইটো বেয়া পাই পেলাই এই খঙত ইউপিপিএল দলক এই খঙত বিজেপি দলক এই খঙত এজিপি দলক আপুনি জ্বলাব নোৱাৰে আপুনি নিজে জ্বলাই চাই হ'ব লাগিব বুজিছে বেলেগত জ্বলাব নোৱাৰিব আপুনি কাৰণ এই বেলি মহিলাসকলক এই বেলি আমাৰ অঞ্চলত উন্নতি কোনে কৰিছে কোনে কৰি আছে আমাৰ সরকার মাত্ৰ 3 বছৰ হৈছে 3 বছৰতে আপুনি যদি সব বিচাৰে কেনেকৈ হ'ব কওকচোন পাৱা নাপাৰ কথা এই ইলেকশনটো পাৱা নাপাৰ কথা নহয় এই ইলেকশনটো ভাৰত সরকার বনাবার কাৰণে এই ইলেকশনটো আমাৰ সম্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱক তৃতীয়বাৰ কাৰণে প্ৰাইম মিনিষ্টাৰ বনাৰ কাৰণে ইলেকশন সরকার আমার থাকিব সিটিং সরকার থাকিব আর এটা কথা মনত রাখিব মোৰ অভিজ্ঞতাই কয় আপোনালোকে সবে জানিব যি ব্যক্তিয়ে সরকার চালায় মিনিমাম 10 পৰা 15 বছৰ কিন্তু সরকার চালায় বুঝিছে মাত্র আমার প্রমোদ বড় ডাঙৰীয়া দেবে ইউপিপিএল সরকারে বিজেপি সরকারে মাত্র 3 বছর হয়েছে বিটিসি 3 বছর হয়েছে জাস্ট আরম্ভ হয়েছে তেখেতে যে 10-15 বছর মিনিমাম বিটিআতো সরকার চলাব এটো খাটা গতিকে আজিৰ দিনটো সঠিক টাইমত সঠিক ডিসিশন লৈ পেলাই আপোনালোকে বেলেগ দল বাদ দি পেলাই আমাৰ দলত কাম কৰক মই এটি কওঁ মই জানো হাতী ধৰিব লাগিলে হাতী লাগিব চুৰ ধৰিব লাগিলে চুৰৰ হাতত ল'ব লাগিব
উগ্ৰপন্থীক ধৰিব লাগিলে উগ্ৰপন্থী হাতত ল'ব লাগিব আৰু কোনোবা বিপিএফ আনিবৰ কাৰণে কোনোবা বিপিএফ প্ৰথমে হাতত ল'ব লাগিব মই ধনঞ্জয় বসুমতাৰীয়ে বিপিএফ বাদ দি পেলাই ইউপি পেনেল আহিলো মই অহাৰ পাছৰ পৰাই আমাৰ ব্লগৰ নেতা প্ৰাইমাৰী নেতা ভোটাৰ মেক্সিমাম মানুহে ইউপি পেনেল যোগদান হৈ গ'ল ৰাজনীতি আমাৰ ব্লাড নহয় মই কথা বলছো ৰাজনীতি আমাৰ টেষ্ট নহয় ৰাজনীতি আজি বগা কালি কালা হ'ব পাৰে তাৰ কোনো পাৰ্মানেণ্ট কালাৰ নাই